মই মাছৰ ওপৰত ভৰি দিছোঁ এতিয়া মাছ দুৰ্গা পূজাৰ নতুন ষ্টক এইবিলাক আহি পাইছিলে মই যে কৈছিলোঁ আপোনাৰ কম মূল্যত চ' হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ গৌৰৱ ব্লগ চ' গাইজ কি খবৰ আপোনালোকৰ চ' বহুত দিন মই আপোনালোকক লগ পালোঁ আৰু এটা নতুন ভিডিঅ'লৈ প্ৰায় 13-14 দিন পিছত মানে লগ পালোঁ আৰু দুৰ্গা পূজা কাৰ কেনেকুৱা গ'ল কমেণ্ট কৰি জনাব মোৰতো ভালে গৈছে ৰাতিপুৱা 6টা বজাত ঘৰ সোমাইছোঁ পূজা চাই তো ইফালে আহি পালোঁ এতিয়া মই দোকান দেখা পাইছোঁ কিন্তু টোপনি লাগিছে পূৰা টোপনি মাৰি কিনে উঠিলোঁ মা ইফালে আহি পাইছে মায়ে পূৰা দোকান চোকান মুচি আছে সাৰি আছে আজি বহুত দেৰি কৰি দোকান খোলা হ'ল 4টামান বাজিল এতিয়া 3টামান বজাত দোকান খুলিলোঁ বিকজ চবে শুই আছিল আৰু টোপনি বহুত ক্ষতি হৈছে কিন্তু ভাগৰ লাগিছে তো দুৰ্গা মাক বিসৰ্জন দি কিনে যোৱাকালি আহিলোঁ আৰু ইমান ভাগৰ লাগিছে আৰু বেয়াও লাগিছে দুৰ্গা মা ইমান যদি দুৰ্গা পূজাটো গুচি গ'ল আৰু এতিয়া লাগিছে কি আজি পূজা হ'ব লাগিছিল কালি পূজা হ'ব লাগিছিল এনেকৈ দুৰ্গা পূজা হ'ব লাগিছিল বোলো আৰু বেছি দিন থাকিব লাগিছিল এতিয়া ভাল লাগে আৰু চ' কোনে ক'ৰবাতো পূজা চালে কমেণ্ট কৰি জনাব আৰু চাওক নতুন ষ্টক দুৰ্গা পূজাৰ দেৱালীৰ দুৰ্গা পূজাৰ নতুন ষ্টক এইবিলাক আহি পাইছিলে মই যে কৈছিলোঁ আপোনাৰ কম মূল্যত চ' সেইবিলাক চব মাল খতম হৈ গ'ল আৰু আপোনালোকে মানে অকলে মানে মই দেখাইছোঁ এতিয়া ষ্টক এইবিলাক বাচিছে অকলখিনি চ' ইমানখিনি মৰম দিয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ মানে অন্তৰেদি বহুত ধন্যবাদ দিছোঁ আপোনালোকক চ' আৰু আহিব আপোনালোকে আমাক আৰু মৰম দি যাব দোকানত চ' এতিয়া মস্তি দিছোঁ লওক আৰু মই দুৰ্গা পূজা কেইটামান ক্লিপ কৰোঁ মানে ভিডিঅ' ব্লগ বনোৱা নহ'ল দুৰ্গা পূজাত বিকজ মানে কি ক'ম এতিয়া বহুত ঘূৰিলোঁ ফুৰিলোঁ ভাগৰ লাগে আৰু খাই থকাৰ সময়ত আৰু মানে কেনেকৈ মানে ব্লগ বনাওঁ মানে বুজি পোৱা নাছিলোঁ মানে বুজি যোৱা নেকি মানে বনাব মন যোৱা নাছিল আৰু ভাগৰ লাগিছিলে যে ধৰক লগৰ কেইটাৰ লগত গ'লোঁ কিছুমান ৰাস্তা চিনি নাপায় ধৰক এটা কিছুমান গ্ৰুপত গ'লে মানে বেলেগ কথা গ্ৰুপতে গৈছোঁ কিছুমান ৰাস্তা হেৰাই যায় সেনেকৈ আৰু ক'ত হেৰাই ৰাস্তা বিচাৰি থাকিম আৰু মানে গাঁৱত হ'লে পাৰে আৰু চ' মানে সেইকাৰণে ব্লগ ষ্টগ নবনালোঁ ব্লগ বনালে আৰু মানে জানে ন বহুত হেৰি কৰি থাকিব লাগে আৰু মানুহৰ আগত অলপ ভাল নালাগে মানে এটা মানে বুকি থাকিব সেইকাৰণে আৰু নবনালে ক'ত বাকী এনে ক্লিপ এটামান লোৱা হৈ আছে মই এইটো ভিডিঅ'ত এড কৰি দিম আপোনালোকে চাবচোন দুৰ্গা পূজাত মই ক'ত চালোঁ তো ভিডিঅ'টো ক্লিপ এটা চাই লওক আগতে মই মাছৰ ওপৰত ভৰি দিছোঁ এতিয়া মাছ মজা কৰি এতিয়া আপোনালোকৰ ভিডিঅ'টো চোৱা হ'ল ক্লিপ এটা চোৱা হ'ল চালে কিজানি ভাল লাগিলে হয়তো যদি চাই কিনে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু দুৰ্গা মা বুলি এটা কমেণ্ট লিখি দিব মজা কৰি চ' হেপী দুৰ্গা পূজা মই লেট কৰি হ'লেও আপোনালোকক চবকে কৈছোঁ খালি দুৰ্গা মাক বিসৰ্জন দি কিনে চাওক না এইবিলাক পূৰা হোলী দাগ যোৱাই নাই আৰু পেটা চেটাটো ক'বই নাই পূৰা হোলী দাগ হৈ আছে চ' মানে বহুত ভালদৰে বিসৰ্জন দিলোঁ মানে পূৰা হোলী দাগ এতিয়া নাজানো কেতিয়া চাই চ' যাই না চাই থাকক ভিডিঅ'টো আৰু তোমালোক আপোনালোকে এটা কথা ক'ব মই মটৰ ব্লগিং কৰিম নে দোকানৰ ভিডিঅ' বনাই সেইটো আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন মানে মই মটৰ ব্লগিং কৰিম নে দোকানৰ ভিডিঅ' বিকজ যদি মই মটৰ ব্লগিং কৰিব লাগে এইটোত মটৰ ব্লগিং কৰিম আৰু মানে দোকানৰ ভিডিঅ' বেলেগ এটা চেনেল বনাম যদি এইটোত দোকানৰ ভিডিঅ' বনাব লাগে তেনেহ'লে মই মটৰ ব্লগিঙৰ আৰু বেলেগ এটা চেনেল বনাম তো সেইকাৰণে আপোনালোক সুধি লৈছোঁ বিকজ যিহেতু মানে মোৰ এইটো কাষ্টমাৰ বহুত মানে আপোনাৰ কি কয় মেখেলাযোৰৰ জোৰ হৈ গৈছে ন তো সেইকাৰণে মই আপোনালোক সুধিলেও কমেণ্ট কৰি জনাব চ' আজিলৈ ভিডিঅ'টো মানে বেছি দীঘলীয়া নকৰোঁ বহুত ভাগৰ লাগি আছে চ' ভিডিঅ'টো যদি চাই কিনে ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব বাই বাই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আৰু জয় অসম বাই বাই